তো নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম মোৰ চেনেলত। আৰু মোৰ চেনেলটোৰ নাম হ'ল ইণ্ডিয়া ৰাইড এণ্ড ব্লগ। তো আপোনালোকক দিছোঁ, মোৰ নাম হয় বিক্ৰম ৰয় আৰু মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ। আৰু মোৰ এটা আশা আছিল মানে ভিডিঅ' বনাম আৰু ইউটিউব চেনেল খুলিম। তো মই আজি এই আশাটো পূৰণ কৰিবলৈ গৈ আছোঁ। তো আজি মই ফাইনেলি ইউটিউব চেনেল খুলিলোঁ আৰু আপোনালোকৰ মাজলৈ ফাৰ্ষ্ট ব্লগ এইটো মই দিবলৈ গৈ আছোঁ। তো এই ব্লগটো ইমান দীঘল নবনাওঁ আজি। তো আপোনালোক গমেই পাইছে এইটো ফাৰ্ষ্ট ব্লগ, যিহেতু মই ইমান দীঘল বনাব নোৱাৰিম। তো যিখিনি আজি সন্ধিয়াও হ'ব ধৰিছে, তো মই আজি যিখিনি পাৰোঁ আপোনালোকক অলপ ব্ৰহ্মপুত্ৰৰ এই পাৰটো অকণমান দেখুৱাম আপোনালোকক। তো আপোনালোক বেয়া নাপায় যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব, আৰু কিবা যদি ভুল হৈছে কমেণ্টত ক'ব পাৰে আপোনালোক, আৰু লাইকটো কৰি দিব দিয়া। তো যিহেতু ফাৰ্ষ্ট আজি নতুন মই, তো আপোনালোক অলপ দেখুৱাব বিচাৰিছোঁ এই জেগাডোখৰ। তো আপোনালোক চাওক আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত ক'ব দিয়া। আৰু মই ইমান ভালকৈ ক'ব নাজানিছোঁ চাগে, তো ইমান নধৰিব মোক যে ই কি ব্লগ বনাব, কি একো ক'ব পৰা নাই। তো মই লাহে লাহে চব কৰিম আৰু মই যিমান পাৰোঁ ভাল ভিডিঅ' আপোনালোকলৈ দিব চেষ্টা কৰিম। আজি যিহেতু একো ক'তো নাযাওঁ, আজি ইয়াতে মই আপোনালোকৰ লগত চিনাকি হ'বলৈ কাৰণে এই ফাৰ্ষ্ট ব্লগটো বনোৱা হ'ল। তো আপোনালোক অলপ ইয়াৰ নজৰাটো দেখাই আছোঁ, তো প্লিজ চাই থাকক আপুনি। আৰু গুৱাহাটীত যদি কোনোবা আহিব খোজে, আমাৰ পিনৰ গাঁৱৰ তো টাউনত ফুৰিব আহিব খোজে, তো নিশ্চয় ইয়াত ব্ৰহ্মপুত্ৰৰ লাচিত ঘাটত আহিব পাৰে। ইয়াত আবেলি অলপ ঠাণ্ডা ভালো লাগে। তো বলক মই ভিডিঅ'টো অকণমান আগুৱাই দিওঁ আৰু আপোনালোকক দেখুৱাওঁ যে ব্ৰহ্মপুত্ৰৰ নজৰাটো কেনেকুৱা লাগে। তো বন্ধুসকল চাব পাৰে এয়া। তো মই বেক কেমেৰা কৰি দিছোঁ, এয়া চাওক। এয়া পানী শুকাই গৈছে একদম ব্ৰহ্মপুত্ৰ। তো এইবিলাক হ'ল চেল' বুলি কয় না জাহাজ বুলি কওঁ আমি এইবিলাক। ইয়াত পূৰা গান বজাই আছে গাইজ, ইয়াত পাৰ্টি চাৰ্টি কৰি আছে চাগে মানুহবিলাকে। তো এয়া চাওক। আজি গাইজ একো নকওঁ মই, আপোনালোক খালি এনেই দেখুৱাইছোঁ, আৰু মোৰ এইটো ফাৰ্ষ্ট ব্লগ এইকাৰণে ইমানটো আপোনালোক দেখাব পৰা নাই। আৰু এইটো লাচিত ঘাট হয় সেই আগত। তো আপুনি চাব পাৰে সন্ধিয়া হৈ গৈছে, এতিয়া বেলিও নাই, ডুবি গ'লে। তো মই ভালকৈ ইমান ভিডিঅ'টো দিব পৰা নাই গাইজ, তো সেইটো কাৰণে মোক ক্ষমা কৰিব। আৰু নেক্সট ভিডিঅ' মই আপোনালোকৰ কাৰণে বহুত ভালকৈ লৈ আহিবলৈ চেষ্টা কৰিম। তো প্লিজ মোক ছাপোৰ্ট কৰিব এই ভিডিঅ'টোত আৰু শ্বেয়াৰ কৰি দিব। আৰু পাৰিলে লাইক কমেণ্ট, যি মোৰ কিবা ভুল হ'ল আজি যোৱা কিবা কৰি পালোঁ বা কিবা হ'ল কমেণ্টত চব কিছু ক'ব পাৰে আপোনালোক। তো ড'ণ্ট মাইণ্ড। আৰু এয়া বুলি চাওক, এয়া বালি, বগা বালি। এইখিনিয়ে ক'ম আজি মই, আৰু বেলেগ একো নেদেখুৱাওঁ। আৰু আপোনালোকক ভাবিছোঁ এই জাহাজকেইটা অকণমান ওচৰত যাই দেখুৱাই দি আছোঁ। তো গাইজ বলক অলপ এইপিনে জৈ কিনে আপোনালোকক দেখুৱাই দিওঁ কেনেকুৱা লাগে। তো নেক্সট ভিডিঅ' মই বনাম ইয়াত ভালকৈ। ইয়াত উমানন্দ মন্দিৰত গ'লে কিমান পইচা লাগে, চেলত কিমান কি লাগে চব বনাম। নেক্সট ইনফৰমেশ্যন ভালকৈ দিম আপোনালোকক। তো আজি মই ইমান ইনফৰমেশ্যন দিয়া নাই, কাৰণ এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, আৰু এই ব্লগত চিফ আপোনালোকৰ লগত মই চিনাকি হ'বলৈ কৰিছোঁ। তো মোৰ চিনাকিটো আপোনালোকৰ হৈ গ'লোঁ। এতিয়া নেক্সট যেতিয়া মই ভিডিঅ' বনাম, তেতিয়া আপোনালোকৰ একদম পাৰফেক্ট আৰু বঢ়িয়া ভিডিঅ' আনি দিম। তো চাওক, মই অলপ সেইপিনে গওঁ। তো ভিডিঅ'টো অলপ স্কিপ কৰি দিছোঁ মই, তো কাৰণ দীঘল হ'ব, আৰু ফাৰ্ষ্ট ব্লগ ইমান দীঘল বনাব নোখোজোঁ, যিহেতু বৰিং হ'ব পাৰে আপোনালোক। তো আহক বলক, এই ইয়াত যায় গৈ কিনে মই কৈ আছোঁ। তো গাইজ ইয়াত মই অকণমান আহিলোঁ ইয়াৰ ওচৰত, আৰু বেছি ওচৰত নাযাওঁ বুলি ভাবিছোঁ, বহুত মানুহ আহি আছে এদি। তো ইপিনে উত্তৰ গুৱাহাটী বুলি কয়, ইপিনে উত্তৰ গুৱাহাটীৰ পৰা ইয়াত মানুহে চেলত আহে। তো সেইবিলাক চাওক, এই মানুহবিলাক গৈ আছে এদি। আৰু এয়া যাব একদম চিটিত যাব ইহঁতে। তো যোনে ঘৰত যাব লগা আছে ইয়াত গৈ যাব। আৰু এইটো হ'ল কাউণ্টাৰ হয়, ইয়াত কাউণ্টাৰত যাই কিনে তাতে চেল দি উত্তৰ গুৱাহাটী যাব পাৰে। ইয়াত লাচিত ঘাট বুলি কয় এইখিনি। তো মই এতিয়া ৰুমলৈ যাম আকৌ ফ্ৰেণ্ডছ। তো বেছি ডাঙৰকৈ মই ভিডিঅ'টো নিদিওঁ, আপোনালোকক আজিৰ কাৰণে এইখিনিয়ে দিছোঁ। তো বন্ধুসকল, মই আজি এইখিনি ভিডিঅ'তে সামৰিলোঁ। তো আপোনালোকৰ এই ভিডিঅ'টো কেনেকুৱা লাগিছে, তো আপোনালোক চাই কমেণ্ট কৰিব, আৰু যদি ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ। আপোনাৰ ছাবস্ক্ৰাইবে মোৰ এটা মটিভেশ্যন আনিব, যিহেতু মই ভিডিঅ'ৰ নতুন আৰম্ভণিতে যদি মোক অলপ আপোনালোক ছাপোৰ্ট নকৰে তো ইমান ভাল নালাগিব। তথাপি আপুনি মোক ছাপোৰ্ট কৰক আপোনালোক প্লিজ, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো আজিৰ কাৰণে বাই গাইজ।